নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ ওচৰত এটা মিঠা ৰেচিপি লৈ আহিছো। সেয়া হৈছে সকলোৰে প্ৰিয় লালমোহন আৰু ইয়াক ঘৰতে সহজ উপায়েৰে কেনেকৈ বনাব পাৰি মই সকলোখিনি ভিডিঅ'টোত দেখুৱাই যাম। যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে আমাক প্ৰথমতে লাগিব এখন কেৰাহী। কেৰাহীখন মই গেছ ষ্টভৰ ওপৰত দি ইয়াত এই কাপটোৰে 1 কাপ চেনি লৈছো আৰু একেটা কাপেৰে মই 1 কাপ ইয়াত পানী দি দিছো। মুঠতে আপোনালোকে যিমান পৰিমাণৰ চেনি ল'ব সিমান পৰিমাণে পানী ল'ব। পানীখিনি দিয়াৰ পিছত এতিয়া মই গেছটো অন কৰি এতিয়া মই এইখিনি এনেদৰে অলপ সময় লৰাই থাকিম। এতিয়া মই ইয়াত 3টা ইলাইচি দি দিছো আৰু এয়া ভিনেগাৰ মই ইয়াত 1 চামুচ দি দিছো আৰু ভিনেগাৰখিনি দি এইখিনি মই অলপ সময় এনেদৰে লৰাই থাকিম। এতিয়া আপোনালোকে চেনি পানীখিনি অলপ এনেদৰে হাতেৰে লৈ চাব। যদি এইখিনি আঠা আঠা যেন লাগে তেতিয়া জানিব আমাৰ চেনি পানী বনোৱা হৈ গৈছে। এতিয়া মই এখন প্লেট লৈছো আৰু প্লেটখনত মই 1 বাটি পাউডাৰ গাখীৰ লৈছো আৰু লগতে লৈছো 1 চামুচ ঘি। ঘিখিনি দিয়াৰ পাছত এতিয়া মই এইখিনি হাতেৰে লাহে লাহে সানি ভালদৰে মিক্স কৰি দিম। এতিয়া মই ইয়াত 1 চামুচ চুজি দি দিছো আৰু এয়া দিছো ময়দা মই 2 চামুচ দিছো। ইয়াত মই এতিয়া একদম কমকৈ বেকিং সোডা দি দিছো। এতিয়া মই গোটেইখিনি ভালদৰে আকৌ এবাৰ মিক্স কৰি লম। এতিয়া মই এটা বাটিত অলপমান গাখীৰ লৈ লৈছো। এতিয়া মই গাখীৰখিনি এখন চামুচেৰে অলপ অলপকৈ লৈ এইখিনি লাহে লাহে সানি এটা সফট ডো তৈয়াৰ কৰি লম। আপোনালোকেও ঠিক একেদৰে কৰি ল'ব। আপোনালোকে এইখিনিতে মন কৰিব যে এইখিনি মঠুতে বৰ বেছি টান কৰি নেপেলাব। ইয়াক কোমলকৈ সানিলেহে আমাৰ লালমোহনটো ভালদৰে ফুলি উঠিব। এয়া আমাৰ ডোটো কমপ্লিট হৈ গৈছে। এতিয়া আমি এইখিনি সৰু সৰু টুকুৰা কৰি ৰাউণ্ড শেপ দিম আৰু ৰাউণ্ড শেপ দিয়াৰ আগতে আপোনালোকে হাতত অলপমান ঘি সানি ল'ব যাতে এইখিনি আপোনালোকৰ হাতত লাগি নধৰে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ লাডুটো গোল হৈ গৈছে। আপোনালোকে লাডুখিনি গোল কৰোঁতে খুব কম সময়ৰ ভিতৰতে কৰি ল'ব কাৰণ বেছি দেৰি কৰিলে লাডুখিনি ফাটি যাব। লাডুখিনি বনাই হোৱাৰ পিছত আমি এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰিবলৈ আমি গেছটো অন কৰি এখন কেৰাহী পাতি ইয়াত অলপমান ৰিফাইন তেল দি দিছোঁ। তেলখিনি অলপমান গৰম হওঁতে ইয়াত আমি লাডুখিনি এটা এটাকৈ দি দিম। এতিয়া আমি গেছটো লো ফ্লেম কৰি এইখিনি ৰঙচুৱা নোহোৱালৈকে ফ্ৰাই কৰিম। ফ্ৰাই কৰিবলৈ মই এনেকুৱা ধৰণৰ এখন হেতা লৈছো আৰু হেতাখনেৰে সবফালে ৰঙচুৱা হ'বলৈ লাহে লাহে লৰাই দিম। এয়া চাওক লাডুখিনি লাহে লাহে ৰঙচুৱা হ'বলৈ ধৰিছে। ইয়াক আমি আৰু অলপ ফ্ৰাই হ'বলৈ দিম যাতে ইয়াৰ কালাৰটো আৰু অলপ ডাৰ্ক হৈ পৰে। এয়া দেখিছেনে লাডুকেইটাৰ কিমান ধুনীয়াকৈ কালাৰ আহিছে আৰু এনেকুৱা ৰঙচুৱা হ'লে জানিব যে আমাৰ লাডুখিনি ফ্ৰাই কৰা কমপ্লিট হৈ গৈছে। এতিয়া আমি বনাই থোৱা চেনি পানীখিনি অলপমান গৰম কৰি ল'ম আৰু এয়া আমাৰ ফ্ৰাই কৰি থোৱা লাডুখিনি ভালদৰে কেৰাহীৰ পৰা টুকি চেনি পানীখিনিত গৰমে গৰমে দি দিম। এতিয়া আমি 2 ঘণ্টামান সময় লাডুকেইটা চেনি পানীত ডুবাই থৈ দিম যাতে ৰসবোৰ ভালদৰে লালমোহনকেইটাৰ ভিতৰত সোমাই যায়। এতিয়া মই এইখিনি অন্য এটা পাত্ৰত সাৰ্ভ কৰি দেখুৱাইছো। আপোনালোকে কেনেকুৱা হৈছে মোক কমেন্ট কৰি জনাবচোন। এয়া দেখিছেনে লালমোহন কেইটা কিমান ধুনীয়া হৈছে। এতিয়া মই আপোনালোকক ইয়াৰে এটা লালমোহন ফালি দেখুৱাম।
সো বন্ধুসকল এয়াই আছিল আজিৰ ৰেচিপি লালমোহন ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ